তেতিয়াৰ পৰা এইবিলাক মাথা মাৰি আছোঁ। GoPro মিডিয়ামত এটা কিনিছিলোঁ 6000 টকা দি কেনে, আজি 3 মাহো মানে বেয়া হৈ গ'ল। এতিয়া কালি ভাবি আছোঁ ফুৰিব যাম বুলি কেনে, কিন্তু এতিয়া মিডিয়ামত কাম কৰা নাই। এতিয়া মই মটো ব্লগ কেনেকৈ বনাম। লগতে মাৰ্জিত আহিছে আমাৰ, মাৰ্জিত আহিছে। কালি আমি মণিপুৰ যোৱা প্লেন কৰি আছোঁ। বাইকো আহি গৈছে, মাৰ্জিতে নিজৰ বুলেটটো লৈ আহিছে। মোৰ বাইকখন মানে বেয়া হৈছে, টায়াৰ চায়াৰ, সেইকাৰণে বাইকখন নিব পৰা অৱস্থাত নাই। যাবি তই আমার যাবি? মাৰ্জিত ৰেডি হতে হুয়ে মাৰ্জিত মোৰ কাজিন হয় আৰু আজি আমি গৈ আছোঁ ইম্ফল, মণিপুৰ ইম্ফল। চ' চাই থাকক ভিডিঅ'টো, বহুত দিনৰ পিছত ভিডিঅ' দি আছোঁ। আজি ভিডিঅ'টো একদম মজা ভিডিঅ' হ'ব। চ' হে গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু এনাডাৰ ভিডিঅ'। আৰু আজি আমি গৈ আছোঁ ইম্ফল আৰু বতৰটো পূৰা কুঁৱলী কুঁৱলী হৈ আছে, পূৰা কুঁৱলী পৰি আছে আজি, ঠাণ্ডা। যোৱা সময়ত টাউন ঠাণ্ডা লাগিব। এতিয়া ওলালোঁ আৰু আমি বাইকত গৈ আছোঁ। মোৰ বাইকখন এইখন, কিন্তু মই মোৰ বাইকখন নিনো। মাৰ্জিতে বাইক লৈ আহিছে বুলেট, আমি মাৰ্জিতৰ বুলেটতে যাম। এতিয়া ভিডিঅ'টো চাই থাকক আগলৈকে। এতিয়া পেট্ৰল ভৰাব আহিছোঁ। আমি পেট্ৰলটো ভৰাই লওঁ, টেংকি ফুল কৰি লওঁ আৰু মণিপুৰ অলমষ্ট 550 নে কিমান বা হয় কিলোমিটাৰ। তো আমি লাহে লাহে গৈ থাকিম। 12 ঘণ্টা, গুগল মেপছতো 12 ঘণ্টা দেখাই আছে। 12 ঘণ্টা, 11.5 ঘণ্টামান দেখাইছিল। 11.5 ঘণ্টামান দেখাইছিলে। চাওঁ অলপ জল্দি যাই পাম চাগে, কাৰণ জল্দিকৈ ওলাইছোঁতো। নহ'ব, ইয়াতে নহ'ব পেট্ৰল ভৰোৱা। 6টা বজাতে খুলিব বোলে। এতিয়া বৰ্তমান 5:45 হৈছে আৰু বোলে 6টা বজাতে পেট্ৰল দিব বোলে। আগত চাওঁ, আগত ভৰাওঁ। লাগি আছে গুৱাহাটী, অসমৰ দামতে পেট্ৰল ভৰাব লাগিব আৰু। ফুল কৰি দিব। 800ৰ পেট্ৰল সোমাইছে, 7 লিটাৰ, 7.74 বে, 8 লিটাৰো নাপায়। এতিয়া বৰ্তমান আহি পাইছোঁ নগাঁও বাইপাছৰ পৰা অলপ আগৰ ফালে আহিলোঁ, কাৰণ ৰাতিয়ে খানা খোৱা আৰু ৰাতিপুৱা একো খাই কেনে আনে, খালী পেটত আহিছোঁ। এইটো মাৰ্জিত। কি কৰিছে তই? ইয়াতে খাবৰ কাৰণে কিবা ৰখিছোঁ, পুৰি পৰঠা কি পাওঁ খাই লওঁ, তাৰপিছত যাওঁ আৰু। এতিয়া বৰ্তমান টাইম 7:27 হৈ গ'ল আৰু আমি ঘৰৰ পৰা 5:30তে ওলাইছিলোঁ। লাহে লাহে আহিছোঁ, বহুত কুঁৱলী আছিলে ৰাস্তাত একদম পূৰা। ৰুটি চব্জি হৈ গৈছে, এতিয়া খাওঁ তাৰপিছত যাওঁ জল্দি। লামডিং পাবৰ কাৰণে আৰু 30-40 কিলোমিটাৰছমান আছে। ৰাস্তা চালে এতিয়া ইয়াতে দুখনমান ফটো তোলোঁ আৰু অলপমান ড্ৰেছো লৈছোঁ। কঁকাল চকাল বিষাই গৈছে একদম পূৰা। ফটো চটো তুলি কেনে তাৰপিছত যাই থাকোঁ আৰু লাহে লাহে কৰি। কেনেকুৱা লাগিছে আহি কিনে? ভাগৰ লাগিছে অলপ, গা চা বিষাই আছে। মাৰ্জিতে ভাবি আছে এতিয়া ডিমাপুৰ পোৱাৰ পিছত মোক বাইকখন চলাব দিব, তাৰ পৰা অলপ ৰাস্তাটো বেয়া ন, সি ঘৰৰ পৰাই ভাবি আহিছে, মই গম পাইছোঁ। Yo, microphone check, make it a microphone check. Give it a microphone, I make it a microphone dead. Don't step to me, newbie, I could truly be moody. I could have played the fucking Grinch in the movies. I've been a part-time shadow cat, part-time. That is not a guy that I would ever want to try to battle rap. Snap, crackle, pop, mind fried to a crisp. Make an MC into a wide-eyed lunatic. फुल कर दीजिए। आसाम से ज़्यादा है। हाँ, এইটো অভাৰফ্ল' হৈ ওলাইহে যাবগৈ তলৰ ফালে। দি দে পইচা। গাইজ আমি ডিমাপুৰ আহি পালোঁ। এতিয়া লাঞ্চ কৰোঁ অলপমান। টাইম 12:14 হৈ আছে। ইয়াৰ পৰা এতিয়া চিধা আৰু নৰখোঁ আৰু চিধা ডাইৰেক্ট ইম্ফল যাম খাই কেনে, আৰু ষ্টপেজ নাই, এইটো লাষ্ট ষ্টপেজ আৰু। খাই লওঁ, খাই কেনে যাওঁ। সেইটো আমাৰ ডোচা আহিছে, ডোচা অৰ্ডাৰ দিছিলোঁ, ডোচাটো খাই লওঁ যাওঁ।
তো এতিয়া আমি মণিপুৰ সোমাই গ'লোঁ সোমাই কেনে এইটো চাওক মণিপুৰ আৰু আচলতে কৈ আছিলে কি হেৰিৰ পৰা ইম্ফাল কি কয় ডিমাপুৰৰ পৰা কহিমাৰ ৰাস্তাটো বেয়া হয় ডিমাপুৰৰ পৰা কহিমাৰ ৰাস্তাটো বেয়া নহয় ডিমাপুৰৰ পৰা কহিমাৰ ৰাস্তাটো ভাল হয় কহিমাৰ পৰা ইম্ফাল যোৱা ৰাস্তাটোৰ অৱস্থা চাওক এইটো ৰাস্তা হৈছে অৱস্থা আৰু এইটো মাৰ্জিনৰ ফ্ৰেণ্ড দুটামান আছিলে হেৰিৰ পৰা নৰ্থ গুৱাহাটীৰ পৰা সিহঁতেও আহিছিলে ইম্ফালত তো সিহঁতক লগ পাইছে এতিয়া কথা পাতি আছে আৰু টাইম হৈছে বৰ্তমান 3:28 হৈ গ'ল আৰু এতিয়া আমি ইম্ফাল ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ ওচৰলৈকে যাব লাগে 3 ঘণ্টা দেখাই আছে ইভিনিং 6 মানলৈকে যাই পাব লাগে তো চাই থাকক আমি আজি আৰু তাতে মাহীহঁতৰ তাতে থাকিম আমাৰ মাহী তাতে এয়াৰপৰ্টৰ ওচৰতে থাকে তো মাহীহঁতৰ তাতে থাকিম 2 দিন ঘূৰিম তাতে আৰু ধূলি চাওক নাই চাওক মোৰ কাপোৰৰ ধূলি চাওক এইবিলাক গোটেই কাপোৰ ধূলি দিছে চব ধুব লাগিব এতিয়া যাই কিনে এইটো ৱেলকাম লিখা আছে আমাক মণিপুৰ ৱেলকাম টু মণিপুৰ তো ভিডিঅ'টো চাই থাকক আৰু এনেকুৱা ভাল এমেজিং কণ্টেণ্ট আনি আছোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই আছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক থেংক ইউ ছ' মাছ ফৰ ৱাচিং আৰু ভিডিঅ'টো চাই থাকক শেষ হোৱা নাই এতিয়ালৈকে আমি এতিয়া গৈ আছোঁ সেনাপতি পাম আৰু অলমষ্ট ইভিনিং 4:20 হৈ গ'ল আমি আহোঁতে এই বেছি কি কয় কহিমাৰ পৰা যোনটো নেকি মণিপুৰৰ বৰ্ডাৰলৈকে সেইখিনি ৰাস্তাখিনি বহুত বেয়া আছিলে তাৰপিছত মণিপুৰৰ ভিতৰৰ পৰা কিন্তু ৰাস্তাটো বঢ়িয়া হয় এতিয়া ৰাস্তাটো পূৰা একদম এনেকুৱা চালিয়া একদম চিলচিলীয়া ৰাস্তা সেইটো আমাৰ বাইক এইটো মাৰ্জিত এইটো মই এতিয়া যাই আছোঁ এতিয়া আন্ধাৰ হ'ব আৰু জল্দি গৈ থাকোঁ ডাইৰেক্ট ইম্ফালত যাই কিনে ভিডিঅ' বনাম আৰু এতিয়া আৰু নৰখোঁ আৰু ক'তো আহি পালো সেনাপতি कहाँ नोट चलो রিলোডিং লাগি গৈছে সো গাইজ আমি ফাইনেলি মণিপুৰ আহি পালোঁ আৰু আমি এতিয়া বৰ্তমান মাহীহঁতৰ ঘৰত আছোঁ মাহী আছে ভিতৰত মাহীয়ে ভাত বাঢ়িছে আমাক ভাত দিছে ভাতটো খাই লওঁ আৰু আজি পুৰা দিনটো পুৰা ট্ৰেভেলেই কৰিছোঁ হাৰ্ডলি চাগে 45 মিনিটছ বা 1 আৱাৰ মান চাগে আমি ৰাস্তাত ৰেষ্ট লৈছোঁ বাকী গোটেই দিনটো গাড়ী চলাই আহিছোঁ 7টা মানত আহি পাইছোঁ গোটেই ৰাস্তা বেয়া আছিলে মাজে বহুত বেয়া আছিলে তো আজি আমাৰ ডে 1টো ইয়াতে এণ্ড কৰিছোঁ সো আপোনালোকৰ যদি ইয়ালৈকে ভিডিঅ'টো চাই কিনে ভাল লাগিছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো কালিৰ পৰা আমি ইম্ফাল এক্সপ্ল'ৰ কৰিম সো ইম্ফাল এক্সপ্ল'ৰ কৰা যদি ভিডিঅ'টো চাব বিচাৰিছে কালি নেক্সট ভিডিঅ'টো চাব থেংক ইউ বাই বাই চি ইউ ইন দ্য নেক্সট ভিডিঅ'